নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ আমাৰ এই ভিডিঅ'টিত আপোনালোকলৈ লৈ আহিছোঁ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত নামঘোষাৰ প্ৰাৰ্থনা তুমি চিত্ত বৃত্তি মূৰ প্ৰৱৰ্তক নাৰায়ণ, যিটো প্ৰাৰ্থনা আমি সকলোৱে গাই আহিছোঁ বা আমি সকলোৱে গাওঁ। সেই প্ৰাৰ্থনাটোৰ অৰ্থনো কি, প্ৰত্যেকটো শব্দৰ অৰ্থ কি আমি নিশ্চয় বুজি পোৱাটো আৱশ্যক, যিহেতু আমি প্ৰাৰ্থনাটো কৰিছোঁৱেই। সেই প্ৰাৰ্থনাটোৰ ভাৱাৰ্থ আজি এই ভিডিঅ'টিত আমি আলোচনা কৰিম। প্ৰাৰ্থনাটোত কোৱা হৈছে, তুমি চিত্ত বৃত্তি মূৰ প্ৰৱৰ্তক নাৰায়ণ, তুমি নাথ মই নাথ অন্ত। য'ত তুমি মানে ইয়াত কোৱা হৈছে বিষ্ণু বা কৃষ্ণৰ কথা কোৱা হৈছে। চিত্ত মানে হ'ল চিত, যাৰ অৰ্থ হৈছে মন বা বুদ্ধি বা হৃদয়। বৃত্তি বুলি যিটো কোৱা হৈছে, চিত্ত বৃত্তি মূৰ, বৃত্তি শব্দটোৰ অৰ্থ হৈছে যিটো জীৱিকা বা জীৱনৰ উপায়। প্ৰৱৰ্তক নাৰায়ণ, প্ৰৱৰ্তক মানে হৈছে আমাক নিয়োজন কৰোঁতা বা চলাওঁতা, যিজন নাৰায়ণে আমাক চলাইছে, যিজন নাৰায়ণে আমাক নিয়োজন কৰিছে, তেওঁৰ কথা কোৱা হৈছে। তুমি নাথ মই নাথৱন্ত, তোমাৰ দাস আমি, তাৰমানে নাথৱন্ত মানে হৈছে প্ৰভু, আমি তোমাৰ দাস, প্ৰভুৰ দাস, সেই অৰ্থটো বুজোৱা হৈছে ইয়াতে। চৰণ ছত্ৰ ছায়া দিয়া দূৰ কৰা মায়া, কৰা দয়া মুক ভগৱন্ত, যাৰ অৰ্থ হৈছে তোমাৰ চৰণৰ ছাতিৰ তলত, ছত্ৰৰ ছায়া মানে ছাতিৰ ছাঁ, তোমাৰ চৰণ ছাতিৰ ছাঁ তলত মোক অলপ ঠাই দিয়া। মোৰ দিয়া দূৰ কৰা মায়া, যাৰ অৰ্থ হৈছে তোমাৰ চৰণ ছাতিৰ তলত মোক ঠাই দি মোৰ মায়া মমতা দূৰ কৰা, হে ভগৱন্ত মোক দয়া কৰা। তুমি মোৰ অন্তৰ্যামী, তজু ভিত্ত ভৈলো আমি, জানি কৃপা কৰা হৃষিকেশ, যাৰ অৰ্থ হৈছে অন্তৰ্যামী মানে হৈছে আমাৰ মনৰ সকলো ভাৱ বুজি পোৱা, মোৰ মন দেখিছে তেওঁ বা আমাৰ মন দেখিছে তেওঁ, আমাৰ মন দেখি পোৱা, আমাৰ মনৰ ভাৱ বুজি পোৱা হে প্ৰভু। তজু ভিত্ত ভৈলো আমি, মই তোমাৰ ভিত্ত হ'লোঁ, জানি কৃপা কৰা হৃষিকেশ, সেই হৃষিকেশ ইন্দ্ৰিয় অধিষ্ঠাতা, মোৰ মনৰ সকলো কথা বুজি পোৱা, মোক কৃপা কৰা। দান্তে তৃণ তুলি লয়ো, জিমতে সেৱাত ৰয়ো, দিও মোক সেহি উপদেশ, যাৰ অৰ্থ হৈছে মই দাঁতত তৃণ তুলি লওঁ, তোমাৰ সেৱাত ৰোৱা উপদেশ মোক দিয়া প্ৰভু, মোক উপদেশ দিয়া, তোমাক সেৱা কৰি মই যি উপদেশ পাইছোঁ মোক উপদেশ দিয়া। তুমি ভক্তৰ কল্পতৰু, বাহিৰে ভিতৰে গুৰু, তুমি বিনে নাহি মূৰ আৰ, যাৰ অৰ্থ হৈছে তুমি ভক্তৰ বাবে, তুমি ভগৱান শ্ৰীকৃষ্ণ বা ভগৱান বিষ্ণু ভক্তৰ বাবে কল্পতৰু। কল্পতৰু হৈছে এজোপা স্বৰ্গৰ বৃক্ষ, যিজোপা কল্পতৰুক কোৱা হয় কল্পদ্ৰুম বা কল্পবৃক্ষ, সকলো কামনা পূৰণ কৰা স্বৰ্গৰ এজোপা গছ। বাহিৰে ভিতৰে গুৰু, তুমি বিনে নাহি মূৰ আৰ, তাৰ অৰ্থটো হৈছে তুমি মোৰ বাহিৰে ভিতৰে সকলো ক্ষেত্ৰতে তুমি মোৰ কাৰণে গুৰু, তুমি বিনে মোৰ আন কোনো নাই, আন কোনো গুৰু নাই, সেই কথাটো বুজোৱা হৈছে ইয়াতে। কৃপা কৰা হে হৰি, চৰণত ৰক্ষা কৰি, দিয়া মোক সেৱাৰ সঁহাৰ। হে হৰি মোক কৃপা কৰা, তোমাৰ চৰণত মোক ৰক্ষা কৰি সেৱাৰ ৰস সাৰ দিয়া। নাজানোহ আবাহন নাজানোহ বিসৰ্জন, পূজা মন্ত্ৰ নাজানো কিঞ্চিত, এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণৰ, মূৰ গতি সাধিবে উচিত। কৃষ্ণ। আশা কৰোঁ আপোনালোকে এই কথাখিনি শুনি নিশ্চয় ভাল পালে, আৰু ভৱিষ্যতে আমি এনেকুৱা আৰু বহুতবিলাক কথা আপোনালোকৰ বাবে লৈ আহিম, বহুতবিলাক অৰ্থৰ ভাঙনি আপোনালোকলৈ আনিবলৈ আমি চেষ্টা কৰিম। তাৰ বাবে আপোনালোকে আমাক সহায় সহযোগিতা নিশ্চয় আগবঢ়াব বুলি আমি আশাবাদী। আমাৰ চেনেলটো যদি আপুনি ছাবস্ক্ৰাইব কৰা নাই, নিশ্চয় আজিয়ে ছাবস্ক্ৰাইব কৰিব, আৰু এনেকুৱা ধৰণৰ অন্যান্য ভিডিঅ'সমূহ খুব সোনকালে আপোনালোকে পাবৰ বাবে